অংগনৱাড়ী কৰ্মচাৰীসকলৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অংগনৱাড়ী কৰ্মী সহায়িকাক ৰেগুলাৰ কৰ্মচাৰীৰ দৰে সন্মান দিব লাগিব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আপোনালোকে চাব পাৰে in a significant judgment that will benefit lakhs of Anganwadi workers and helpers across the country, the Gujarat High Court has directed the state and union governments to treat them at par with regularly selected permanent employees holding civil posts. আৰু সেইমতে হাইকোৰ্টৰ এই বিশেষ নিৰ্দেশনাৰ দ্বাৰা দেশৰ লাখ লাখ কৰ্মী সহায়িকা উপকৃত হ'ব। দেশৰ কেন্দ্ৰীয় চৰকাৰ তথা প্ৰতিটো ৰাজ্য চৰকাৰে অংগনৱাড়ী কৰ্মীসকলক ৰেগুলাৰ কৰ্মীৰ দৰে ট্ৰিট কৰিব লাগিব। এই বিশেষ ৰায়ৰ দ্বাৰা এইটো স্পষ্ট হৈ গ'ল যে অংগনৱাড়ী কৰ্মীসকলক মাননি দিলে নহ'ব, এওঁলোকক উপযুক্ত দৰমহাহে দিব লাগিব। আপোনালোকে চাব পাৰে দ্য কোৰ্ট passed its judgment on a batch of petitions filed by AWWs and AWHs appointed under the Center's Integrated Child Development Services scheme between 1983 and 2010 আৰু সেইমতে 1983ৰ পৰা 2010 লৈকে ICDSৰ অধীনত নিযুক্তি পোৱা অংগনৱাড়ী ৱাৰ্কাৰ আৰু অংগনৱাড়ী হেল্পাৰসকলে হাইকোৰ্টত পেটিশ্যন ফাইল কৰিছিল। আৰু এই বিশেষ পেটিশ্যনৰ ৰায়দানত গুজৰাটৰ হাইকোৰ্টে এই ঐতিহাসিক ৰায়দান কৰিলে। উল্লেখ্য যে ICDS স্কিমৰ দ্বাৰাহে গোটেই দেশত অংগনৱাড়ী ৱাৰ্কাৰ আৰু অংগনৱাড়ী হেল্পাৰৰ নিযুক্তি দিয়া হৈছিল। আপোনালোকে চাব পাৰে despite having worked for more than 10 years and more than 6 hours a day, they were given a paltry sum as honorarium without getting any benefit whatsoever as employees of the state government. Their plea said they sought the court's direction for their rightful due. আৰু সেইমতে কোৰ্টত জমা দিয়া পেটিশ্যনত অংগনৱাড়ী কৰ্মী সহায়িকাসকলে জনাইছিল 10 বছৰতকৈ বেছি সময় কাম কৰাৰ পিছতো আৰু দৈনিক 6 ঘণ্টাতকৈ বেছি সময় দিয়াৰ পিছতো অংগনৱাড়ী কৰ্মীসকলে বহুত কম মাননি পায় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পোৱা কোনো সুবিধাই অংগনৱাড়ী কৰ্মীসকলে নাপায়। আৰু সেইমতে অংগনৱাড়ী কৰ্মীসকলে হাইকোৰ্টৰ পৰা ডাইৰেকশ্যন বিচাৰিছিল আৰু সেইমতে মাননীয় আদালতে উক্ত ৰায়টো দিয়ে। এয়াই আছিল অংগনৱাড়ী কৰ্মী সহায়িকাৰ সবিশেষ তথ্য। অংগনৱাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ ৰেগুলাৰ নিউজ আৰু আপডেটছ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। উই হোপ দিছ ভিডিঅ' ৱাজ ইনফৰ্মেটিভ এণ্ড হেল্পফুল। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।